Hello guys, what is up? It's me Jinton. Welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টো ভ্লগ নহয় মানে ক'তো ঘূৰবা নাযাওঁ। So ঘৰৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিলোঁ। আজি মানে আনবক্সিং এটা ভিডিঅ' টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে। So মোৰ সেকেন্ড ভিডিঅ'টো আনবক্সিঙৰে ভিডিঅ' আছিল। মোবাইল জিঅ'নি মোবাইল এটা আনবক্সিং কৰিছিলোঁ। আনবক্সিং কৰিম দেখাই আছোঁ। So মোৰ লগত এটা মোবাইল আছে, এইটো ৰিয়েলমি কোম্পানীৰ মোবাইল। So এতিয়া মানে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু তাৰ আগতে এটা কথা কওক। ইফালে আৰু এই হেগেল নামটো কৈ দি। নামটো হ'ল মোৰ কিন্তু ইয়াৰ আগৰ ভিডিঅ'টোতো ইয়াক দেখাইছোঁ ৰাণা বুলি কৈছিল নামটো। নাম ঘৰত মাতা নাম ৰাণা আৰু আচল নাম পিণ্টু। চ' জিন্তু পিণ্টু একে নামটো। চ' ইয়াৰে মোবাইল মেট্ৰিক চেট্ৰিক দি মোবাইল লৈছে পূৰা একদম। চ' আনবক্সিং কৰি দিলোঁ। চ' ভিডিঅ'টো চাই থাকক একেলগে। তাৰ আগতে এটা কথা ক'লোঁ, চ' চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব চবে। তো গাইজ এইটো চাব পাৰে মোবাইল মানে পূৰা একদম ৰিয়েলমি 9 এডিশ্যন, ৰিয়েলমি 9 স্পীড এডিশ্যন, মানে পূৰা একদম য়েলো কালাৰ বক্সত আছে। চ' এতিয়া ইয়াৰ ভিতৰতো আনবক্সিং কৰিব মানে মোৰ ষ্টেণ্ড নাই এনেকৈ থবা, এইবাৰ ধৰিব নামি তাৰপিছত তো গাইজ এইটো মোবাইলটো এতিয়া খুলি লওঁ। টপ পৰি গ'ল এতিয়া। চ' ইয়াৰ ভিতৰত চাওঁ কি আছে। গাইজ এইটো হ'ল কভাৰটো। কভাৰটো আগতে দেখাই দিওঁ ৰ'ব। এইবিলাক মানে কুস্তি যন্ত্ৰ পাতি, এই বিলৰ এইখন বিল। দামটো পিছত কম দে। এইখন হ'ল কুস্তি ৰিয়েলমি, পূৰা একদম কেনেকৈ চলাব লাগে মানে সেইটো, আৰু এইগিলা দৰকাৰ নাই পেলাই দিম। ইয়াৰ পিছত আছে মেইন মালটো। ৰ'ব মোবাইলটো এতিয়া থাকক। চ' এইডাল হ'ল 30 ৱাটৰ চাৰ্জাৰ, এডাল টাইপ চি কেবল। তাৰপিছত এইটো পিন মানে চিম সোমাৰ কাৰণে পিন আৰু। চ' এতিয়া এইটো যাওক। এতিয়া হ'ল মেইন মালটো। ভাই অন হৈ গৈছে আগতে মানে। ভাই এইখান লাগব নেকি? এতিয়া কি আছে চাই লওঁ। একো নাই আৰু এনেকৈ আছিল। এইটো হ'ল মেইন মোবাইলটো, চাব পাৰে কালাৰটো কেনেকুৱা। ষ্টেৰি গ্ল' কালাৰ চাওক, মানে লাইটৰ পোহৰ। ৰিয়েলমি কোম্পানীৰ চাব পাৰে কিন্তু মোবাইলটো। চ' এতিয়া ইয়াৰ মানে ভিতৰত ক'ত ষ্ট'ৰেজ কিমান, তাৰপিছত কিমান সকলো কৈ আছোঁ। তো গাইজ এতিয়া ইয়াৰ ভিতৰত যাম। ষ্ট'ৰেজ কিমান, তাৰপিছত মানে কেমেৰা কোৱালিটি কেনেকুৱা সকলো দেখাই আছোঁ। চ' তাৰ আগতে চাব পাৰে চাইড ফিংগাৰ প্ৰিণ্ট আছে। তাৰপিছত কেমেৰা চাব পাৰে 48 মেগাপিক্সেল প্লাছ 2 মেগাপিক্সেল প্লাছ 2 লাইট। এইটো কেমেৰা মানে উল্টা পাল্টা লাগি গৈছে। আৰু এইফালে ভলিউম বুটন আছে চাওক, দুটা ভলিউম বুটন। আৰু সেইটো চিমৰ মানে কেমেৰাত ভালকৈ নাহিব পাৰে, মোৰ আইফোনৰ কেমেৰাটো সেইকাৰণে। চ' এতিয়া এইটো চাৰ্জাৰৰ পিন, এইটো ভলিউম, তাৰপিছত এইটো হেডফোনৰ, আৰু হেডফোন জেক আৰু ঘূৰাই। অ' ভাই মজা। এতিয়া ইয়াৰ মানে চাওঁ আৰু ক'ত কি আছে। অন কৰোঁ। এতিয়া ছেটিঙত যাম। ছেটিঙত যাই এবাউট ফোনত যাই চাওক। ইয়াৰ মানে ৰিয়েলমি 9 5G স্পীড এডিশ্যন এইটো, আৰু ভাৰ্চন 2.0। তাৰপিছত স্নেপড্ৰেগন 778G অক্টা ক'ৰ। তাৰপিছত বেবী ষ্ট'ৰেজ 128 GB। এইটো এণ্ড্ৰইড ভাৰ্চন 11। তাৰপিছত 6 GB ৰেম আছে। তাৰপিছত এইটো 6 GB ৰেম 128 GB। দামটো অলপ কম, আৰু 8 GB ৰেম 128 GB সেইটো হ'ল দাম অলপ বেছি। চ' দাম কিমান সকলো অলপ পিছত কৈ আছোঁ। আৰু এইটো চাব পাৰে 5000 mAh বেটাৰী, 144 Hz এডাপ্টিভ ৰিফ্ৰেছ ৰেট ডিছপ্লে। তো গাইজ ইয়াৰ মানে নতুন মোবাইল না পল্লি চেছ। কভাৰটো লগাই লওঁ মানে বঢ়িয়া। তো গাইজ লগাই ল'লোঁ কভাৰটো, পূৰা মজা লাগি আছে, ওৱান প্লাছৰ নিচিনা। হৈ যায় কৈ আছোঁ। এতিয়া এই কিমান সময়ৰ ভিতৰত 0 to 100% চাৰ্জ হ'ব কৈ আছোঁ। চাওক
এইডাল হ'ল এডাল 30 ৱাটৰ চাৰ্জাৰ। চ' 0 to 100 হ'বলৈ গ'লে প্ৰায় 45ৰ পৰা 50 মিনিটৰ ভিতৰত 0 to 100 হৈ যাব। টেনচন নাই আৰু কেমেৰা ইয়াৰ মানে এটা বস্তু চাব নেকি? চ' এইটো ফ্ৰণ্ট কেমেৰা, কি এইটো ফ্ৰণ্ট কেমেৰা, লাইট জ্বলে দেখাইছোঁ হা। এই চাওক, ইয়াতে মানে লাইট জ্বলি যায়। এতিয়া ইয়াৰ বেক কেমেৰাৰে অলপ ৰেকৰ্ড কৰি দেখাই আছোঁ, মানে কেমেৰা কোৱালিটিটো কেনেকুৱা হয়। এটা ক্লিপ লৈ দেখাই আছোঁ, তাৰপিছত ফ্ৰণ্ট কেমেৰাৰে এটা তো চাওক, এইটো পুৰা ষ্টেবিলাইজেশ্যনো আছে। এইটো মানে বেক কেমেৰাদি কৰি আছোঁ, মানে এইটো আৰু ইফালে ভিডিঅ' কৰি আছে। চ' কোৱালিটিটো কেনেকুৱা কমেণ্টত জনাব। এতিয়া ফ্ৰণ্ট কেমেৰাৰে কৰি চাম। তো গাইজ, এইটো চাব পাৰে ফ্ৰণ্টৰ কেমেৰা কোৱালিটিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। মই মানে বাৰে ইফালে চাৱা যায়, এতে চাব লাগিব, এতে চাওক কোৱালিটি কেনেকুৱা হৈছে কমেণ্টত জনাব। তো গাইজ, এই মোবাইলটোৰ প্ৰাইচ কৈ আছোঁ এতিয়া। এইটো মানে 6 GB ৰেম, 128 GB ROM ষ্ট'ৰেজ। চ' এইটো প্ৰাইচ হ'ল 19,999, মানে 19,999। আৰু 8 GB ৰেম, 128 GB, সেইটো 23,000, মানে 22,999। আৰু মোবাইলটো কেনেকুৱা লাগছে কমেণ্টত জনাব। আৰু মোবাইলটো মোৰ নহয়, কিন্তু চবেই ভাবো মোৰ। মোবাইলটো হ'ল ইয়াৰ। মেট্ৰিক চেট্ৰিক দি একদম টিপ টপ মোবাইল চবাইল লৈ পুৰা একদম এইবাৰ ভ্লগ বনাবি না? চ' গাইজ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। মানে মই নতুন মোবাইলটোৱে দিয়ে মানে ক্লিপটো লৈ আছোঁ। চ' কেমেৰা কোৱালিটি কেনেকুৱা আছে কমেণ্টত জনাব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। আজিলৈকে বাই বাই। নেক্সট ভিডিঅ' আহি আছে সোনকালে।